নমস্কাৰ সকলোকে স্বাগতম আমাৰ দেৱাংগিনী প্ৰডাকশ্যনলৈ। মই এটি গুৰুত্বপূৰ্ণ কথালৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। যোৱা 12 এপ্ৰিল তাৰিখে হনুমান জয়ন্তীৰ উপলক্ষে আমি আমাৰ দেৱাংগিনী প্ৰডাকশ্যনৰ ফালৰ পৰা বট দ্য গেম পাৰ্ট 1 এখন মুভি আমি ৰিলিজ কৰিছিলোঁ, শ্বৰ্ট ফিল্মখন পৰা আমি বহুতখিনি আশা কৰিছিলোঁ যে ইমানখিনি ভিউজ আহিব, ইমানখিনি আমি অডিয়েঞ্চৰ পৰা আমি ৰেছপন্স পাম। যদিও আমি সেইখিনি ভিউজ পাবলৈ সক্ষম হোৱা নাই বা সেইখিনি অডিয়েঞ্চ পাবলৈ সক্ষম হোৱা নাই, আমি অলপ হ'লেও এই শ্বৰ্ট ফিল্মখনৰ পৰা অলপ কিছুমান পজিটিভ নিগেটিভ ৰিভিউ পাইছোঁ। তাৰে ওপৰত লক্ষ্য ৰাখি মই আপোনালোকক এটা বস্তু জনাব খুজিছোঁ যে আপোনালোকে চিনেমাখন চাইছে, ভাল পাইছে, পজিটিভ ৰিভিউ দিছে, নিগেটিভ ৰিভিউ দিছে। নিগেটিভ ৰিভিউবিলাক ক'বলৈ গ'লে বহুতে কৈ আছিল ডাবিঙৰ ক্ষেত্ৰত ভাল লগা নাই, এডিটিঙৰ ক্ষেত্ৰতো ভাল লগা নাই। হয়, এডিটিঙৰ কামখিনি খুব জল্দিকৈ হৈছিল, যাৰ ফলত অলপ প্ৰব্লেম হৈ পৰিছিল। আৰু ডাবিং যিমান যি নহওক, মোবাইলত অলপ ডাবিঙৰ ক্ষেত্ৰত খুব অলপ কষ্ট হয় ডাবিং। আৰু কিছুমান ক্ষেত্ৰত কি হয় ডাবিংখিনি মিলে নিমিলে, তো এইবোৰ কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে আমি এখন উপযুক্ত শ্বৰ্ট ফিল্ম চাগে বনাই দিব পৰা নাই, যিটো মই ভাবোঁ। আৰু স্ক্ৰিপ্টৰ কথাও কৈছিল যে কাহানীটো ইমান এটা ঠিক লগা নাই। মই ফাৰ্ষ্ট কমেণ্ট এটা পাইছিলোঁ, মোৰ মানুহজনে দিছিল যে কাহানী নাই বুলি। চাওক, এইটো ক্ষেত্ৰত মই এটা কথা কওঁ, কোনো ধৰণৰ কাহানী নোহোৱাকৈ আমি বুলি নহয়, কোনো মানুহে এখন ফিল্ম নবনায়। হয়তো কাহানীটো খুব চুটি হোৱাৰ কাৰণে, কিছুমান জেগাত শ্বৰ্ট হোৱাৰ কাৰণে চিনেমা টাইপ লগা নাই চাগে কিছুমান মানুহৰ মতে। কিন্তু ট্ৰাই কৰিছোঁ এটা ভাল কোৱালিটিত, ভাল এটা মেছেজ দিবৰ কাৰণে আমি ট্ৰাই কৰিছোঁ। কিন্তু হয়তো সেই মেছেজটো আপোনালোকে ধৰিব পৰা নাই, বহুতে ধৰিব পৰা নাই। যি নহওক, যিহেতু আমাৰ এইটো ফাৰ্ষ্ট টাইম, আৰু ফাৰ্ষ্ট টাইম কাৰণে বহুত খেলি মেলিও হৈছে। মুভিখন ৰিশ্বুটো হৈছে আৰু গোটেই টিম মেম্বাৰটোৱে কষ্ট কৰিছে চিনেমাখনৰ কাৰণে। চ' যথেষ্ট কষ্ট কৰিছোঁ আমি সকলোৱে চিনেমাখন এখন উপযুক্ত বনাবৰ কাৰণে। কিন্তু হয়তো কিছুমান ক্ষেত্ৰত আমি অলপ ল' পৰি গৈছোঁ, যিহেতু আমাৰ ফাৰ্ষ্ট টাইম। আৰু গোটেই টিম মেম্বাৰটো কষ্ট কৰাৰ ফলত অলপ হ'লেও যে কিবা পাইছে, সেয়াও আমাৰ কাৰণে বহুত। তো মই এই ভিডিঅ'টো বনোৱা এটাই মোৰ লক্ষ্য যে যিখিনি আমাৰ ভুল হৈছিল ডাবিঙৰ ক্ষেত্ৰত, এডিটিঙৰ ক্ষেত্ৰত, বা ষ্টৰিটো অকণমান আপছ ডাউনছ, সেনেকুৱা বহুতে কৈছিল কমেডি ভিডিঅ' বনোৱাই ভাল আছিল, সেনেকুৱা আমি কমেণ্ট পাইছোঁ। আৰু একশ্যনছৰ টেষ্টখিনি ইমান এটা ৰিয়েলিষ্টিক লগা নাই, তো এনেকুৱা আমি কমেণ্টছ পাইছোঁ। চাওক, এইখিনি কমেণ্টছ পোৱাৰ কাৰণে আমি এটা বস্তু গম পাইছোঁ যে আমাৰ কি ভুল হৈছে, আমাৰ কি শুদ্ধ হৈছে। এনেকৈ যদি আৰু আমি 10টা কমেণ্ট পাওঁ, তেতিয়াহে আমি কি কৰিব পাৰিম, সেই যিখিনি আমাৰ মিষ্টেক হৈছে সেই মিষ্টেকখিনি আমাৰ নেক্সট প্ৰজেক্টটোত নাযায়। চাওক, এইখনৰ আগত মই জয় গণেশা পাৰ্ট 1খন বনাইছিলোঁ, কিন্তু জয় গণেশা পাৰ্ট 1ত কোৱালিটি ইমান এটা ঠিক নাছিল। iPhone 7ত বনাইছোঁ, এটা গানৰ মাজেদি কাহিনী দেখাব গৈছোঁ, তাতে আমাৰ কোনো ডাবিং নাছিল। তেতিয়া সেই যিটো কমেণ্ট পালে, সেই কমেণ্টটো আমি বৰ লক্ষ্য ৰাখি বধত যাতে সেই প্ৰব্লেমটো নাহে, আমি সেইটো বস্তু ট্ৰাই কৰিছোঁ। তো এনেকৈ বধৰ পিছত আৰু ভাল প্ৰজেক্ট আনিব আমি ট্ৰাই কৰিম, ভাল স্ক্ৰিপ্ট লিখিব ট্ৰাই কৰিম, ভাল মানুহ লগ হৈ আমি কামবিলাক কৰিম, যাতে আমাৰ ফিল্ম বনোৱা এটাই উদ্দেশ্য যে আমাৰ ফিল্ম চাই দৰ্শকে এটা মেছেজ পায়, ভাল মেছেজ পায়, আৰু সমাজত কি ভাল কি বেয়া সেইটো বস্তুতে গম পায়, আৰু লগতে মনোৰঞ্জন পায়। ধৰক, যদি কমেডি আপোনালোকে চাব খোজে, আপুনি কমেডি আমি ইমানখিনি ট্ৰাই কৰিম যে আপোনালোকে একবাৰ নহয় 10বাৰমান চালে আপোনালোকৰ মন নভৰা কমেডি আমি চিন ৰাখি দিম। তো আপোনালোকে জনাওক যে আপোনালোক কি ধৰণৰ মুভি লাগে, কেনেকুৱা ধৰণৰ কাহানী লাগে, তেতিয়াই আমি সেইটোৰ ওপৰত আইডেণ্টিফাই কৰি কিনে আমি এটা ধুনীয়া ষ্ট্ৰেটেজিত আমি আগবাঢ়ি যাব পাৰিম। আৰু যি মিষ্টেক হৈছে, সেই মিষ্টেকটোৰ জৰিয়তে আমি সেইটোৰ ওপৰত আমি লক্ষ্য ৰাখি আমি আগন্তুক যিমানবিলাক ভাল প্ৰজেক্ট আমি আনিব ট্ৰাই কৰিম, সেইবোৰ যাতে আমি মডিফাই কৰিব পাৰোঁ। কাৰণ ভুল কৰিলে বহুত শিকে। তো এইখিনি মিষ্টেক হোৱাৰ কাৰণে আমি শিকিব পাইছোঁ। তাৰ কাৰণে বহুত ধন্যবাদ যিসকলে আমাক কমেণ্ট কৰিছে যে ভাল বেয়া দুয়োটা দিশে আপোনালোকে আমাক
জনাইছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। যদিও ফিল্মখন আমি ভাবোমতে যিমানখিনি সফল হ'ব লাগিছিল সিমানখিনি হোৱা নাই, হ'লেও যিখিনি পাইছোঁ সেইখিনিতে আমি সন্তুষ্ট প্ৰথম হিচাপে। তো গতিকে ইয়াৰ আগন্তুক যাতে ফিল্মবিলাকত আহিলে আপোনালোকে যাতে ছাপোৰ্ট কৰে, শ্বেয়াৰ কৰে আৰু জনায় যে কি ভাল কি বেয়া। তো সেইটোৰ কাৰণে মই আপোনালোকক জনালোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু খুব মই থেংক ইউ কৈছোঁ যে ইমানখিনি ভিউজ, 800 ভিউজ অহাৰ কাৰণে, সেইখিনি আমাৰ কাৰণে যথেষ্ট। 45টা কমেণ্ট, 100টা লাইক, এইখিনি আমাৰ কাৰণে যথেষ্ট। আৰু 95টা ছাবস্ক্ৰাইবাৰ হৈছে। আৰু আমি এই চেনেলটোত কমেডি কণ্টেণ্ট আনিব ট্ৰাই কৰিম, মেছেজ থকা কণ্টেণ্ট আনিব ট্ৰাই কৰিম। আমাৰ যিটো টিম মেম্বাৰ আছে, আমি টিম মেম্বাৰৰ লগত কথা পাতি কিনে নিউ কণ্টেণ্ট চবৰে পৰা আইডিয়া লৈ আমি এটা ধুনীয়াকৈ কাহানী বনাই আমি এই চেনেলটোত আপলোড কৰিব ট্ৰাই কৰিম। মুঠতে কোনো যাতে বৰিং নাপায় আৰু যাতে এটা ভাল মেছেজ শিকে, কোনো ধৰণৰ বেয়া কথা নিশিকে, কি ভাল কি বেয়া সেইখিনি যাতে শিকে আমাৰ এই ভিডিঅ'বিলাকৰ জৰিয়তে, আমি সেইটো বস্তুৰ ওপৰতে লক্ষ্য ৰাখি কাম কৰিম। আৰু যি আমাৰ ভুল হ'ল, যে স্ক্ৰিপ্টৰ ক্ষেত্ৰতে হওক, এডিটিঙৰ ক্ষেত্ৰতে হওক, ডাবিঙৰ ক্ষেত্ৰতে হওক, সেইখিনি যাতে নেক্সট টাইম যাতে নহয়, আমি সেইটোৰ ওপৰত লক্ষ্য ৰাখিম, ফ'কাছ দিম, যাতে আমি আগতকৈও খুব ভাল এটা পৰ্যায়ত কামখিনি কৰিব পাৰোঁ। আৰু আশা কৰোঁ যিসকলে এতিয়ালৈকে চোৱা নাই, ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, আপোনালোকে প্লিজ চাওক, জনাওক। আৰু যদি কিবা ভুল ওলাইছে জনাওক, আৰু কি ভাল কি বেয়া লাগিছে এতিয়াও জনাব পাৰে আপোনালোকে। ধন্যবাদ।